ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাখন দেখুৱাইছিলোঁ। আজি আমাৰ অকণমানি কেইটাই প্ৰস্তুত কৰি উলিওৱা হাতে লিখা আলোচনীখন চাওঁ বলক। হাতে লিখা আলোচনীখন আমাৰ CRCC বাইদেৱে উন্মোচন কৰিলে। আমি আলোচনীখনৰ নাম ৰাখিলোঁ ৰামধেনু। নামটো আমাৰ অকণমানি কেইটাই চিলেক্ট কৰি দিছে। এতিয়া আলোচনীখন ডিটেইলছত চাওঁ বলক। আমি আমাৰ এই হাতে লিখা আলোচনীখন জুবিন দাৰ নামত উচৰ্গা কৰিলোঁ। তেওঁ সদায় বিচাৰিছিলে যে অসম সকলো দিশতে আগবাঢ়ি যাওক। সেইকাৰণে এয়া আমাৰ ফালৰ পৰা তেওঁলৈ অকণমান শ্ৰদ্ধা। লগতে এইটো এটা প্ৰমিছো যে তেওঁ অসমখনক যিদৰে চাব বিচাৰিছিলে সেই দিশলৈ নিবলৈ আমি অকণমান হ'লেও নিজৰ ফালৰ পৰা যিমানকণ পাৰোঁ সেইখিনি চেষ্টা কৰি যাম। আৰু এই হাতে লিখা আলোচনীখনৰ যিটো কনচেপ্ট সেইটো মই মোৰ স্কুলতে শিকিছিলোঁ। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে আমি বহুত সৰু থাকোঁতেই আমাক এইবিলাক ধুনীয়াকৈ দেখুৱাই দিছিলে। আলোচনীখনৰ উপৰিও আমাৰ অকণমানি কেইটাই হাতেৰে বনোৱা জাপি দিনাখনি অতিথিসকলক পিন্ধাইছিলে। আপোনালোকৰ দুইটা বস্তু কেনেকুৱা লাগিলে জনাব।